জীৱনত সফল হ'বলৈ হ'লে প্ৰথমে আমাক আত্মবিশ্বাস, পৰিশ্ৰম আৰু চেষ্টাৰ নিতান্ত প্ৰয়োজন। হেই দোস্ত, ৱেলকাম টু মাই বিলাখা অফিচিয়েল ইউটিউব চেনেলত। আজি মই আপোনালোকৰ মাজত এটা মহৎলোকৰ বাণী লৈ আহিছোঁ, যিটো মহৎলোকৰ বাণীয়ে আপোনালোকৰ জীৱন সলনি কৰি দিব পাৰে। তেনেহ'লে বলক বন্ধুসকল, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। জেমছ এলেন নামৰ এজন মহান ব্যক্তিজনে কৈছিল, চেষ্টা কৰা, তোমাৰ ভিতৰতে জীৱনৰ প্ৰকৃত মূল্য লুকাই আছে। এই মহৎলোকৰ বাণীটোৱে এইটোৱে বুজাইছে যে আমাৰ জীৱনত কোনো এটা দিশত বা কোনো এটা ক্ষেত্ৰত সফল হ'বলৈ হ'লে সেই সফলতাৰ গুণটো আমাৰ ভিতৰতে লুকাই থাকে। কেৱল মাত্ৰ তাক উচিত ব্যৱহাৰ কৰি, কষ্ট কৰি, চেষ্টা কৰিলেই হয়। এই পৃথিৱীত যিসকল ব্যক্তিয়ে সফলতা অৰ্জন কৰিছে, তেওঁলোকে আজিলৈকে কোনেও কষ্ট, পৰিশ্ৰম আৰু চেষ্টা নকৰাকৈ আগবঢ়া নাই। আৰম্ভণিতে কোনো মানুহে সফলতা লাভ কৰিব নোৱাৰে। জীৱনত সফলতা লাভ কৰিবলৈ হ'লে কিছু সময়ৰ প্ৰয়োজন হয়। যেতিয়া আমি এটা ফলৰ গছ ৰুওঁ, তেতিয়া তাৰ ফল পাবলৈ আমাক কিছু সময়ৰ প্ৰয়োজন হয়। ঠিক তেনেদৰে আমাৰ জীৱনতো কোনো এটা দিশত বা কোনো এটা ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ হ'লে আমাক কিছু সময়ৰ প্ৰয়োজন হয়। কেৱল মাত্ৰ আমি চেষ্টা কৰিলেই হয়। বহুতে নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰি হতাশ হৈ পৰে, কিন্তু আমি কেতিয়াও হতাশ হ'ব নালাগে। আমি একবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, আমি বহুতবাৰ চেষ্টা কৰিব লাগে। কাৰণ লোকে যদি পাৰিছে, তেনেহ'লে আমি কিয় নোৱাৰিম? আপুনি কেৱল মাত্ৰ চেষ্টা কৰক। তেওঁলোকৰ দৰে আপোনাৰ ভিতৰতো সেই টেলেণ্টৰ গুণটো আছে, কেৱল মাত্ৰ উচিত ব্যৱহাৰ কৰিলেই হয়। যিহেতু এইটোৱে আমাৰ একমাত্ৰ জীৱন, এই জীৱনটোতে আমি সকলোবোৰ কাম কৰি যাব লাগে। আমাৰ এই জীৱনটোত যিবোৰ আশা আছে, যিবোৰ লক্ষ্য উদ্দেশ্য আছে, এই সকলোবোৰ পূৰণ কৰি যাব লাগে। কাৰণ মানুহৰ যোগ্যতা, দক্ষতা তেওঁলোকৰ চেষ্টাৰ ওপৰতেই নিৰ্ভৰ কৰে। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিলে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনো প্ৰেছ কৰি দিব, যাতে মোৰ যিবোৰ আহিবলগীয়া ভিডিঅ' আছে সেইবোৰ যেন আপোনালোকে